নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই 2014 চনত হৈ যোৱা CTETৰ প্ৰশ্ন কাকত অসমীয়া বিষয়ৰ ওপৰত এই ভিডিঅ'টোত আলোচনা কৰিম। যিসকল পৰীক্ষাৰ্থীয়ে অসমীয়া বিষয়টো লেংগুৱেজ 1 হিচাপে লৈছে সেইসকলে প্ৰশ্ন নং 91ৰ পৰা 120 লৈকে সমাধান কৰিব লাগিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন বজাই দিব যাতে আমাৰ চেনেলত নতুনকৈ আপডেট হোৱা নতুন ভিডিঅ' আপোনালোকে পাই থাকে। আজি মই এই ভিডিঅ'টোত গদ্যাংশ আৰু পদ্যাংশখিনি আলোচনা কৰিম। প্ৰথমতে ইয়াত এখন গদ্যাংশ দিয়া আছে। গদ্যাংশটোৰ প্ৰশ্ন নং 91ৰ পৰা 99 লৈকে উত্তৰকেইটা সমাধান কৰিব লাগিব। গদ্যাংশটো এনেধৰণৰ: একানব্বৈৰ প্ৰশ্নটো হ'ল, তুলাৰাম সেনাপতি কোন বংশৰ লোক আছিল? 1 নম্বৰ আহোম বংশৰ, 2 নম্বৰ কছাৰী বংশৰ, 3 নম্বৰ থাওচেনচা বংশৰ, 4 নম্বৰ সেনাপতি বংশৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ থাওচেনচা বংশৰ। 92ৰ প্ৰশ্নটো হ'ল, তুলাৰামৰ প্ৰতাপৰ ৰুদ্ধতাত কোনে হেও মানিবলৈ বাধ্য হৈছিল? 1 নম্বৰ শত্ৰু মিত্ৰ সকলো, 2 নম্বৰ বনৰীয়া হাতী, 3 নম্বৰ শিল, 4 নম্বৰ ব্ৰিটিছৰ উচ্চ কৰ্তৃপক্ষ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ ব্ৰিটিছৰ উচ্চ কৰ্তৃপক্ষ। 93ৰ প্ৰশ্নটো হ'ল, শদিয়াৰ কৌটিল্য বা কুটিল নগৰ অঞ্চলৰ নিবাসী কোন আছিল? 1 নম্বৰ চুতীয়া কছাৰীসকল, 2 নম্বৰ মিচিংসকল, 3 নম্বৰ গাৰোসকল, 4 নম্বৰ খাচীসকল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ চুতীয়া কছাৰীসকল। 94ৰ প্ৰশ্নটো হ'ল, তলত দিয়া অসমীয়া শব্দকেইটাৰ ভিতৰত কোনটো কছাৰীমূলীয় শব্দ নহয় বিচাৰি উলিয়া। 1 নম্বৰ চাউল, 2 নম্বৰ কাগজ, 3 নম্বৰ ডাৱৰ, 4 নম্বৰ জা জলপান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ কাগজ। 95ৰ প্ৰশ্নটো হ'ল, বৃহত্তৰ কছাৰী জাতিৰ ঠাল ঠেলেঙনিবোৰৰ ভিতৰত তলত দিয়া কোনটো উজনিৰ পৰা ওলাই অহা? 1 নম্বৰ হাফালংচা, 2 নম্বৰ থাওচেনচা, 3 নম্বৰ বড়ৌচা, 4 নম্বৰ দেহান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ দেহান। 96ৰ প্ৰশ্নটো হ'ল, কৌটিল্য বা কুটিল নগৰৰ অতীততে চুতীয়া কছাৰীসকলে দিয়া নামটো আছিল? 1 নম্বৰ হালালী, 2 নম্বৰ বিশ্বনাথ, 3 নম্বৰ শদিয়া, 4 নম্বৰ প্ৰতাপপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ হালালী। 97ৰ প্ৰশ্নটো হ'ল, ৰাণী কুৰুসীৰ গৰ্ভজাত পুত্ৰৰ নাম? 1 নম্বৰ বিশ্বনাথ, 2 নম্বৰ তুলাৰাম, 3 নম্বৰ আৰিমত্য, 4 নম্বৰ প্ৰতাপ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ আৰিমত্য। 98ৰ প্ৰশ্নটো হ'ল, তেজীমলাৰ সাধুটো মূলতঃ কোনটো খেলৰ লোককথা আছিল? 1 নম্বৰ লাঠুচা, 2 নম্বৰ দেহান বা ধ্যান, 3 নম্বৰ পংলংচা, 4 নম্বৰ হাম্মোচা।
ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ দেহান বা ধ্যান। 99 প্ৰশ্নটো হ'ল তুলাৰাম সেনাপতিয়ে কোনটো বিৰোধী শক্তিৰ বিৰুদ্ধে থিয় দি নিজৰ বীৰত্ব দেখুৱাবলৈ সক্ষম হৈছিল? 1 নম্বৰ আহোম, 2 নম্বৰ কছাৰী, 3 নম্বৰ ব্ৰিটিছ, 4 নম্বৰ মান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ ব্ৰিটিছ। ইয়াৰ পিছত আন এটি পদ্যাংশ দিয়া আছে। পদ্যাংশটি প্ৰশ্ন নং 1 পৰা 105লৈকে সমাধান কৰিব লাগিব। পদ্যাংশটি এনেধৰণৰ। 1 নম্বৰ প্ৰশ্নটো হ'ল কবিয়ে কোনে শান্তিৰ হৰক ৰচাৰ কথা কৈছে? 1 নম্বৰ দুখীয়া ৰাইজে, 2 নম্বৰ কবিৰ চেনেহৰ জন্মভূমিখনে, 3 নম্বৰ দেশৰ জনতাই, 4 নম্বৰ চেনেহী বা প্ৰেমৰ পাত্ৰীয়ে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ কবিৰ চেনেহৰ জন্মভূমিখনে। 101 কবিৰ চেনেহী দেশখনত কি বিচাৰি পোৱা যায়? 1 নম্বৰ বগা জুপুৰি, 2 নম্বৰ প্ৰীতি আৰু সৰল প্ৰাণৰ ভাষা, 3 নম্বৰ দেশ প্ৰেমিকৰ আত্মত্যাগ, 4 নম্বৰ তীৰ্থস্থান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ প্ৰীতি আৰু সৰল প্ৰাণৰ ভাষা। 102 দুখীয়াৰ বগা প্ৰজাতে থাকে। 1 নম্বৰ একোখন তীৰ্থ আৰু পুণ্যাশ্ৰম, 2 নম্বৰ সৰলতা আৰু প্ৰীতি, 3 নম্বৰ প্ৰীতি আৰু মহিমাময় ত্যাগ, 4 নম্বৰ শান্তিৰ হৰক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ একোখন তীৰ্থ আৰু পুণ্যাশ্ৰম। 103 প্ৰশ্নটো হ'ল কবিয়ে কবিতাটোত কাক উদ্দেশ্য কৰি লিখিছে? 1 নম্বৰ পাঠকক, 2 নম্বৰ প্ৰেয়সীক, 3 নম্বৰ নিজৰ জন্মভূমিক, 4 নম্বৰ দুখিনী মাতৃক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ দুখিনী মাতৃক। 104 প্ৰশ্নটো হ'ল মৃত্যুৰ পাছত কবিয়ে ইচ্ছা কৰিছে? 1 নম্বৰ তেওঁৰ দুখীয়া দেশখনতে পুনৰ জন্ম ল'বলৈ, 2 নম্বৰ শান্তিৰ সৰগত দুচকু মুদিবলৈ, 3 নম্বৰ পুনৰ পৃথিৱীলৈ ঘূৰি আহিবলৈ, 4 নম্বৰ তীৰ্থস্থানত বিহাৰ কৰিবলৈ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ তেওঁৰ দুখীয়া দেশখনতে পুনৰ জন্ম ল'বলৈ। 105 নং প্ৰশ্নটো হ'ল তলৰ কোনটো উদ্ধৃত পদ্যাংশত ফুটি উঠা নাই? 1 নম্বৰ দেশপ্ৰেম, 2 নম্বৰ পূৰ্ণজন্মত বিশ্বাস, 3 নম্বৰ শান্তি আৰু সন্তুষ্টি, 4 নম্বৰ বিপ্লৱৰ চেতনা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ বিপ্লৱৰ চেতনা। ধন্যবাদ।